হেল্ল' গাইছ, আজি দহি কচু পাতৰ এক ৰেচিপি বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু ইয়াতে বেচন পানী দি গুলি ল'লোঁ ফাৰ্ষ্ট টাইম। তাৰপিছত নহৰু আদা জলকীয়া মিক্সিত মাৰি পেষ্ট বনাই তাত মিলাই দিলোঁ। এয়া এতিয়া মিক্স কৰি লওঁ। এতিয়া অলপ ভেজিটেবল মিট মছলাটো মিলাই দিছোঁ। তাৰপাছত আৰু নেমু ৰস অকণ মিলাই ল'ম। এতিয়া মই এয়া নেমু অকণ মিক্স কৰি ল'ম। এই নেমুখিনি দি দিওঁ, কাৰণ কচু পাতটো অলপমান সজুৱাব পাৰি, কাৰণে নেমু অকণ দিলেতো ভাল। এতিয়া অকণমান ৰেড চিলি দি দিওঁ। অলপমান নিমখ দি ল'ম। মই কচুপাত 3 লৈ লৈছোঁ। এইটো কি কচুপাত জানে? এইটো নসজোৱা, এইটো দহি কচুপাত হয়। 3খন কচুপাত লৈ লৈছোঁ। এতিয়া মই কচুপাতত এইখিনি দি দিম, লগাই দিম। ফাৰ্ষ্ট টাইম এইখিনি অলপমান লগাই দিলোঁ বেচনখিনি। আৰু এখন পাত দি দিলোঁ। ৰেচিপি বনাই আছে। আকৌ বৰকৈ কতেহে শুনিবা আকৌ। ফাৰ্ষ্ট টাইম এনেকৈ দিলোঁ আৰু অকণ ৰখা বেচনখিনি লগাই দিছোঁ। মোৰ মুখখন নেদেখাব। মুখখন এইখন এয়া চাওক, আমাৰ ৰেচিপি বনোৱা আমাৰ মৰমৰ ভণ্টিজনী, ভাগিন, ভণ্টি নহয়, চৰি, ভাগিন। কেমেৰাৰ পিছত থকাজনী কোন হয়? আন্টি। জুতুলি পুতুলি হৈ আছোঁ আৰু দিয়া। লাহে দেখাই ওচৰলৈ না ওচৰলৈ দিয়ক। এই 120 টকাতে আহিছে না, 120 টকাতে লাগে বোলে চিলা মেখেলা। ভিডিঅ' হোৱাই নাই। এইটো এনেকৈ প্ৰেছ দি এইটোত টাইপিংটো হৈ গ'ল। তাৰপিছত এইটো বইল কৰি দিম। এয়া এখন পাতি দিলোঁ, কেৰাহীটো দি দিলোঁ, তাতে পানী অলপমান দি দিম। তাৰপিছত চৰিয়া এটা দি ঢাকি দিম, বইল হৈ যাব। কেৰাহীটোত পানী অলপ দি দিলোঁ, গৰম হ'বলৈ দিম। তাৰপিছত এখন এনেকৈ বহাই দিম। মই গেছ জ্বলাই ল'লোঁ, চুলিটো এনেকৈ পাতি দিলোঁ।
আৰু এইটো ভাপ নোযোৱাকৈ এনেকৈ মই ঢাকি দিম। এইটো 8-10 মিনিটমান অলপমান বইল হ'বলৈ দিম। তাৰপিছত নমাই চাম। নমাই দিলোঁ আৰু এতিয়া মই পিচ পিচকৈ কাটি তেলত ফ্ৰাই কৰিম। এয়া মই পিচ পিচকৈ কাটি লৈছোঁ। তেলত ফ্ৰাই কৰি দিছোঁ। চাওক দেখাত কেনেকুৱা লাগিছে, সজাটো নিচিনা লগা নাই নে? এই আছে। এতিয়া বইল কৰি হৈ গ'ল। তাৰপাছত অলপমান তেল দি এইটো ভাজি দিছোঁ। দেখিবলৈ কেনেকুৱা লাগিছে ক'বচোন বাৰু। আৰু খাই পেলাই এইটো খুব ভাল লাগে, কাৰণ মই এবাৰ খাই পাইছিলোঁ। ওচৰৰ খুৰী এজনীয়ে বনাই দিছিলে। তাৰপিছত বনাম বুলি সদায় ভাবি থাকোঁ। তাৰপিছত নিজে এদিন ট্ৰাই কৰিলোঁ কেনেকৈ বনাই। নিজে মানে ভাবি ট্ৰাই কৰি চালোঁ আৰু বনাব পাৰিলোঁ যেনিবা। আৰু খাই কিন্তু বহুত ধুনীয়া লাগে। আৰু আপোনালোকেও এনেকৈ দহি কচু পাত দি বনাই খাই চাবচোন কেনেকুৱা লাগে। এতিয়া আমাৰ দহি কচু পাতৰ ৰেচিপি হৈ গৈছে বনাই। আৰু চাওকচোন দেখাত কেনেকুৱা লাগিছে। মিঠা এটা যে আছে সজা, তেনেকুৱা নিচিনা লগা নাইনে বাৰু? আৰু বনাই খাই ক'বচোন কেনেকুৱা লাগে কমেণ্ট